बर' हारिनि सासेबो दैदेनगिरिया खारग'आखै पृथ्वीराज नारायण देबमेसनि खुगानि रावजों। बे हाग्रामा महिलारि, खाम्फा बरगयारि, प्रमद बर', गोविंद बसुमतारी, रनजित बसुमतारी आरो गोबां दैदेनगिरिफ्रा नंखाय बर' हारिनि गावखौ राजा फोलेरनि बुंना लाग्रा सासे नायक, बेनो जाबाय पृथ्वीराज नारायण देबमेस। बर' रावाव बाथ्रानि फाव दं, जाबा जानानै लाइ बिसिग्रा होनना बिनिनो बिदिन्थि पृथ्वीराज नारायण देबमेस। जाय जायगायाव एबा दोलोआव थायो बेहायनो दान्दिसेनिल' गाब लाग्रा पृथ्वीराज नारायण देबमेस। बर' हारिनि दैदेनगिरिफोरखौ सोंखारिना लाजि फोनांबोबाय थानाय सासे बर' हारिनि दैदेनगिरि बेरेखा सुबुं मुं पृथ्वीराज नारायण देबमेस। जाय सुबुङा बर' हारिनि बेसेबांबा हारिनि थाखाय अबदान होबोनाय दैदेनगिरिफोरखौ मान सन्मान गैयै नेहाद बायदि खालामबोबाय थानाय सासे अगियान सुबुं। मोनसे समाव जेब्ला इउ पिपल राजखान्थि हानजाजों दंमोन अब्ला बै समाव हाग्रामा महिलारिखौ गोबां बाथ्राजों सोंखारिनानै गावनि मुलाम्फाखौ लानानै बेले बेजे हारिनि गेजेराव लाबोदोंमोन। बैफोर बुंनाय बाथ्राफोरखौ नोंथांमोना फारि फारि खोनासंना लाग्रो। আমি যেনেকে বেমাৰ বা ভাইৰাছ হিচাপে আমি নভেল কৰোনা ভাইৰাছ বুলি কওঁ, দৰাচলতে বিটিচিৰ ভাইৰাছ বা বিটিচিৰ কৰোনা ভাইৰাছ বুলি আমি বিপিএফ পলিটিকেল পাৰ্টিক বা বিপিএফ ৰাজনৈতিক দলটোক আমি ক'ব বিচাৰোঁ। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মুকলিভাৱে চেলেঞ্জ দিছোঁ, আহক লাইভ মিডিয়া টকশ্ব'ত আহক, কিমান পাৰে উন্নয়ন আপোনালোকে কৰিছে আপোনালোকে দেখুৱাই দিয়ক। তো সেই হিচাপে মই এইটোৱে ক'ব বিচাৰোঁ, হাগ্ৰামা মহিলাৰী আজি কৈছে যে নন বড়ো মানুহে যদি ইউ পি পি এলক ভোট দিয়ে তেতিয়াহ'লে অশান্তি আহিব, তেতিয়াহ'লে আমাৰ যিমানখিনি বোলে তেওঁ যিখিনি শান্তি বিটিচিত আনিছে সেইখিনি বিধ্বস্ত হ'ব, নষ্ট হ'ব। সেয়া সম্পূৰ্ণভাৱে মিছা কথা। আজি লাফিকুল ইছলাম আহমেদ ডাঙৰীয়া, যি নেকি মাইনৰিটি বা ধৰ্মীয় সংখ্যালঘুৰ এক সুদৃঢ় আৰু এক বলিষ্ঠ নেতা আছিলে, যি নেকি কেৱল ধৰ্মীয় সংখ্যালঘু আমাৰ মুছলমান ধৰ্মী ভাইসকলৰ কাৰণে কাম কৰা নাই, ইভেন বড়ো জনগোষ্ঠীৰ লগতো মিলি বহুতখিনি সমাজৰ কাৰণে কাম কৰিছে। আজি তেওঁৰ হত্যা কোন চৰকাৰৰ সময়ত হৈছিলে? নিশ্চিতভাৱে বিপিএফ চৰকাৰে ৰাজ চলাই থকা সময়তে লাফিকুল ইছলাম ডাঙৰীয়াৰ হত্যা হৈছিলে। আজিলৈকে কিয় লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ তদন্ত হ'ব পৰা নাই? আৰু ধুমুহাত হাগ্ৰামা মহিলাৰী এণ্ড কোম্পানী কেনেকৈ বিধ্বস্ত হ'ব এইটো আপোনালোকে নিশ্চিতভাৱে যদি গম পাব বিচাৰে, গুগলত মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট এণ্ড ৰিচাৰ্চ মাৰক যে বিপিএফৰ অৱস্থা কি হ'ব, কাৰণ সেইটো গুগলত বিপিএফ মাৰিলেই চব কৰাপশ্যনবিলাকে বিপিএফ যে দিল্লীত গৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটি মানে সদ্যহতে বেছি দিন হোৱা নাই, দিল্লীত গৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিজেপিৰ নেতাৰ চৰণ ধৰি ক'ব গ'লে ভৰিত ধোৱা পানী খাই তেওঁ দিল্লীৰ পৰা ৰিচেণ্টলি আহিছে। আৰু ইয়াৰ ফটো প্ৰমাণ আপোনালোকে সঠিক সময়ত নিশ্চিতভাৱে পাব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি সঁচাকৈ বিজেপিত যাবই বিচাৰিছে, বিজেপিৰ নেতাৰ দিল্লীত ভৰিত ধৰি তেওঁ মানে চুম্বন কৰি আহিছে, সেইজন ব্যক্তি অপেনলি যাওক বিজেপিত, ক'ব লগা একো নাই। ইলেকশ্যনলৈকে তেওঁলোকে জানে যে ইলেকশ্যন হোৱাৰ পিছতে বিপিএফ দল আকৌ পুনৰাই নিৰ্বাচিত হৈ নাহে, কিন্তু অন্ততঃ ইলেকশ্যন নোহোৱালৈকে যদি তেওঁলোকে 6 মাহ বা 7 মাহ টাইম পায়, তেতিয়াহ'লে তেওঁলোকে যিমানবোৰ দুৰ্নীতিৰ তথ্য বা দুৰ্নীতি জড়িত কাগজ পাতি আছে সেইবোৰ তেওঁলোকে ডেষ্ট্ৰয় কৰিব বিচাৰিব, সেইবোৰ নষ্ট কৰি দিব বিচাৰিব, যাতে আৰু দুৰ্নীতিৰ তদন্ত হ'লেও তেওঁলোকক দোষী সাব্যস্ত কৰিব পৰা নাযায়। তাৰ বাবে তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে যে বিটিচিত বিপিএফ চৰকাৰকে পুনৰাই এক্সটেনশ্যন দিব লাগে আৰু তেওঁলোকৰ চৰকাৰৰ ম্যাদ বৃদ্ধি কৰিব লাগে। बेनि उनाव जेब्ला इउ पिपल राजखान्थि हानजाजों गावनि खुगानि थाखायनो होखार जायो अब्ला बेनि उनाव प्रमद बर'खौ गाज्रि गाज्रि रावजों सोंखारिना हारिनि गेजेराव अर सुना होबोबाय थादों। বিটিচিত হিংসা আছিল, গোষ্ঠীগত সংঘৰ্ষ হৈছিল, বিটিচিত গুলিয়াগুলি হৈছিল। 2012 চনৰ গোষ্ঠীগত হিংসা, 2014 চনত ঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষ, এইবিলাক কোনে কৰিছিল? হাগ্ৰামা মহিলাৰীয়ে কাকবা হাতত AK-47 ধৰি লৈ কোনোবা মানুহক হাগ্ৰামা মহিলাৰীয়ে বন্দুক লৈ গুলিয়াইছে নেকি? কোনোবা এজিপিয়ে গুলিয়াইছে নেকি হাতত বন্দুক ধৰি লৈ? কোনোবা বিজেপিৰ লিডাৰে গৈ পিনে হাতত বন্দুক লৈ কোনোবা মানুহক গুলিয়াইছে নেকি বিটিচিত? হিংসাকাৰীৰ কমাণ্ডাৰবিলাক কি আজি বিপিএফৰ লগত আছে? হিংসাকাৰীৰ কমাণ্ডাৰবিলাক বিজেপিৰ লগত আছে নে বোলে আজি হিংসাকাৰীৰ সেই চৰ্দাৰ কমাণ্ডাৰবিলাক আজি প্ৰমোদ বড়োৰ লগত আছে? প্ৰমোদ বড়ো কি ডাকু নে গুণ্ডা নে কি যে বিটিচিত যদি ইউ পি পি এলৰ চৰকাৰ আকৌ 2025 চনত নাহে তেতিয়াহ'লে আকৌ অশান্তি হ'ব? হাগ্ৰামাইতো অশান্তি কৰিব নোৱাৰে। মই হাগ্ৰামাৰ হৈ কোৱাটো কথাটো কোৱা নাই,
কিন্তু 2020 অলৰেডি হাগ্ৰামা পাৱাৰত অহা নাই 2020 পৰা 2025 হ'ল 5 বছৰ দেখিলে মানুহে যে হাগ্ৰামা পাৱাৰত নাই হাগ্ৰামা মহিলাৰী পাৱাৰত নথকা সত্ত্বেও হাগ্ৰামা মহিলাৰী চিফ নোহোৱা সত্ত্বেও এতিয়ালৈকেতো বিটিচিত কোনো অশান্তি হোৱা নাই কাৰণ এই শান্তি বুলি কৈ থকা পিচ বুলি কৈ থকা শান্তিৰ বেপাৰী শান্তিৰ নামত বেপাৰ কৰা প্ৰমোদ বৰই দিল্লীত গৈ বাৰম্বাৰ ব্লেকমেইলৰ ৰাজনীতি কৰি আছে যে যদি বিটিচিত তেওঁলোকৰ আকৌ চৰকাৰ নাহে 2025 চনত তেতিয়াহ'লে তেওঁলোকে আকৌ অশান্তি কৰিব এই কথাত প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্টীকৰণ দিয়ক কাৰণ তেওঁলোকৰ মানুহবিলাকে কি কাৰণে বাৰম্বাৰ কৈ থাকে যে যদি UPPL দল বিটিচিত আৰু পাৱাৰত নাহে তেতিয়াহ'লে আকৌ অশান্তি হ'ব বুলি হাগ্ৰামাটো 5 বছৰৰ কাৰণে পাৱাৰত নাছিল বিজেপিৰটো 5 বছৰৰ কাৰণে চিফ বিটিচিত নাছিল তেওঁলোকেতো কোনো অশান্তি কৰা নাই অশান্তি হোৱাও আমি দেখা নাই তেতিয়াহ'লে আকৌ যদি UPPL পাৱাৰত নাহে তেতিয়াহ'লে কি কাৰণে অশান্তি এইটো কাৰণটো বুজাই দিয়ক प्रमोद बर' नङा बेनि अनगायै गोविन्द बसुमतारी रन्जित बसुमतारी हाग्रामा महिलारी आरो गोबां दैदेनगिरिफोरखौनो सोंखारिनानै बिथाङा बाथ्रा बुंदों एरै যিবিলাক ব্যক্তিয়ে 2012 চনত আৰু 2014 চনত সেই গোষ্ঠীগত হিংসাৰ লগত জড়িত থকা বুলি এনআইএ চাৰ্জশ্বিট প্ৰদান কৰিছে সেইবিলাক ব্যক্তিৰে সাংগু পাংগুক সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সংগঠনৰ বা সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সন্ত্ৰাসবাদী সংগঠনৰ সদস্যকেতো আপুনি আনি পিনে ৰাজগাদীত আজি অধিষ্ঠ কৰিছে বিটিচিৰ বা বিটিআৰৰ ইএম বা MCLA হিচাপে UPPL দলৰ পৰা সংগঠনৰে সদস্যৰ সেইবিলাক ব্যক্তিৰ যিবিলাক ডাইৰেক্ট টপ কমান আছিল যোনে সভাপতি সম্পাদক আছিল সেইবিলাক ব্যক্তিৰ নেতৃত্বকে লৈ পিনে সেইবিলাক সংগঠনৰে নেতাক লৈ পিনে আপুনি আজি নিজৰ চৰকাৰখন বচাই ৰাখা নাইনে বিটিচি অঞ্চলত थारैनो बिसायख'थि जानायनि सिगांल' सोरखौबा मोजां सोरखौबा गाज्रि बर' हारिनि गेदेमा दैदेनगिरिफोरखौ लाजि फोनांनानै हारियाव होलांनाय बिहोमाखौ हांगार खालामनो नाजानायखौ नुनो मोनगासिनो दं जाय बर' हारिनि बेसेबांबा बिहोमा होबोनाय दैदेनगिरिफोरखौ लाजि फोनांबोबाय थानायखौ नुनो मोनबाय थानाय समावनो हारिनि दैदेनगिरिफोरा सिरि थानायासो साननो गोनां जानानै फैदों दिनै सोरबा जोंनि दैदेनगिरिखौ सोंखारिदों गाबोन सोरबा दैदेनगिरिया रैखाथि मोनगोना बेनि खुगानिफ्राय बे मोनसे गिदिर सोंलु जानानै थाबाय सुलुंनिफ्राय मोनथिनाय बायदिब्ला पृथ्वीराज नारायण देबमेसआ जेबो सरकारि खामानि मावा नाथाय एसेबां लाक्जारि जिउ दैदेनबाय दं बिलाथि जिउ दैदेनबाय दं बिनि सायाव सोरबा राहा लागोना बहानिफ्राय मोनदों मा मावमारो माबेनिफ्राय एसेबां रां मोननो हायो थांनाय MP बिसायख'थियाव फैसाखौ लानानै हाम्फा बरगयारिजों चेलेन्ज खालामदोंमोन हाम्फा बरगयारिया जेसेबां बाहायगोन बेनि डाबल बाहायगोन होननानै बिथाङा बुंथिदोंमोन आरो बेखौ सिगाङावनो नायग्रो और ये पृथ्वीराज नारायण देव में से लोहे के साथ लोहा जैसा टक्कर देने के लिए जी टकार दरकार নহওক जिमान फाइनेंसर दरकार নহওক कि जी कैंडिडेट ना होक हाजू हो आसे किंतु तातके 10 गुण टका पृथ्वीराज नारायण देव में से इलेक्शनत लगाई निर्वाचन जुजिब अब्ला मोनसे सोंलु जाखाङो पृथ्वीराज नारायण देबमेसआ बबेनिफ्राय एसेबां गोहोग्रा जाखो सोरनिफ्राय मोनो रांखौ एसेबां बेनि आन्दोआव सोर दं बेखौ नायबिजिरनाय जागोना बे मोनसे गिदिर सोंलु जानानै थाबाय नाथाय बर' हारिनि दैदेनगिरिफोरखौ सोंखारिनाया जोबनो गैयै सोलिगासिनो दं पृथ्वीराज नारायण देबमेसनिया